এইটো চাওক এইটো মোৰ প্ৰফাইল হা মানুহক মই ফ'ল' কৰিছোঁ কিমান আজি এই 3 মাহ 10 দিনত 6600 মানে চাওক এদিনততো মই আপোনাক কমচে কম 100 150 200 মানুহ ৰিপ্লাই দিব নোৱাৰোঁ কমচে কম 50টা মানটো দিব লাগিব 30টা 50টা হয় নহয় তো 30টা 50টা যদি মই যদি দিওঁ এদিনত কিমান হ'ব তুমি হিচাপ কৰা যদি এদিনত মই যদি 30জন মানুহ মই যদি ৰিপ্লাই দিওঁ মানে ফ'ল' বেক যদি 30 এটা মই 3 মাহ 10 দিন হ'ল হা হিচাপটো আপোনাক মই কৈছোঁ 90 দিন 100 দিন 100 দিন ইনটু মই 30জন মানুহ মই এভাৰেজ যদি মই যদি ফ'ল' কৰোঁ ডেইলি চাওক মই 30জন মই কিমান হ'ব 3000 এভাৰেজে মই 3000 কৰিব লাগে কিন্তু মোৰ ফ'ল'ৱাৰ্ছ কি মই কিমান ফ'ল' কৰিছোঁ চাওক তাতকৈ বেছি মানে এদিন মই কিমান কৰিছোঁ মই চাওক আপোনাক মই আৰু দেখাইছোঁ মানে 60 ইনটু 100 ডেজ চাওক 6000 তাতকৈ বেছি কৰিছোঁ চাওক 65 ইনটু 100 দিন 100 দিনত মই 6500 মই ফ'ল' কৰিছোঁ মানুহক চাওক মানে এদিনত মই 65জন মানুহক ফ'ল' কৰোঁ ডেইলি ভাবি চাওক আপুনি হিচাপটো ভাবি চাব আৰু মানুহে কিমান কৰে এই হিচাপখিনি আপোনালোকে ওলাব কোনে কিমান মানুহে ফ'ল' কৰে একদিনত আপোনালোকে হিচাপটো গম পাব তাৰ ফলতটো কিমান দিনৰ পৰা পেজটো চলাই আছে তাই বুজিছে এইটো কথা মনত ৰাখিব আপোনালোকে গম পাব চাওক মই 6600 এইটো চাওক ভালকৈ মই দেখাই আছোঁ 6600 6669 চাওক মই আপোনাক মই এভাৰেজে এদিন মই কিমান মানুহক ফ'ল' কৰোঁ আপোনালোকে বিচাৰ কৰিব হা ভালকৈ গম পাব যে আপোনাৰ বন্ধুত্ব কোন অৰিজিনেল কোনে মই তোমাক ছাপোৰ্ট কৰিছোঁ না সি তোমাক আৰু মইতো ফ'ল' বৰ্তমান মানুহক কৰিব নোৱাৰোঁ মই ব্লগো খাই আছোঁ আৰু ব্লগটো আপোনাক মই দেখাই দিম ঠিক আছে এতিয়া চাওক আপোনালোকে এইটো চাওক হা 6669 হয় না 6669 মোৰ আজি প্ৰফাইলটো খুলি কিনে মোৰ কিমান 6669 হয় না 6669 মোৰ আজি প্ৰফাইলটো খুলি কিমান হ'ল জানা এই প্ৰফাইলটো অপূৰ্ব নাথৰ 3 মাহ হ'লে কি হ'ব 90 দিন 3 মাহ 10 দিন ধৰক মোৰ প্ৰফাইলটো 100 দিন হয় না মই মানুহক ফ'ল' কৰিছোঁ 6669 ডিভাইড বাই 100 দিন মই 100 দিন যিহেতু মোৰ প্ৰফাইলটো হ'ল ৰ'বা 1 মিনিট 100 দিন হ'ল তো ডিভাইড 100 দিন আপোনালোকে এনেকৈ ডিভাইড কৰিব 100 দিন এদিনত মই কিমান মানুহক ফ'ল' কৰিছোঁ 66 মানুহক মই এদিনত ফ'ল' কৰিছোঁ তোমালোকে এই যিবিলাক প্ৰফাইল তোমাৰ আচল বন্ধু নেকি তোমাক এতে গম পাবা তুমি যে সেইবিলাক এদিনত কিমান মানুহক ফ'ল' কৰে ডেইলি চাবা ডেইলি চেক কৰিবা সেই মানুহজনে কিমান মানুহক ফ'ল' কৰে তুমি আচল বন্ধু তুমি গম পাবা যে যাৰ জিৰ' ফ'ল'য়িং আছে তাৰ গম পাবা যাৰ তোৰ 120টা তাৰ ফ'ল'ৱাৰ আছে বহুত তাৰ প্ৰফাইলটো কিমান দূৰৰ পৰা চলি আছে তাই মানুহ কিমান ফ'ল' কৰিছে এই হিচাপটো আজি ক'লা আজি আপোনালোকক মই দেখাই দিলোঁ মানুহতে কয় যে মই তোমাক ছাপোৰ্ট কৰোঁ আচল ছাপোৰ্টটো এতিয়া এইটো এনেকুৱা নহয় যে আপুনি লগে লগে বঢ়াব এইটো বঢ়াব নোৱাৰিব কাৰণ লিমিট আছে আপুনি 30টা 40টা 50টা 100টা মান আপুনি ফ'ল' কৰাৰ পাছত এইটো কি হ'ব আৰু ব্লক কৰি থ'ব আপোনাক তাৰ আচল চৰিত্ৰ এলা হ'ব এইটো কিন্তু বুজি পাইছে মই কি কৈছোঁ মানুহে মোক কৈ আছে না কিছুমান যে মই বেয়া মই বোলে মানুহক ফ'ল' কৰা নাই হেনতেন এইটো হিচাপটো গম পাল এদিনত মই মানুহক কিমান ফ'ল' কৰোঁ সিহঁতৰ প্ৰফাইল আছে আপোনাৰ বন্ধু যোনে যাক আপুনি বেছি ভাল পায় যোনে মোৰ কথা গেলানি কৈ আছিল যিবিলাক মানুহে মোৰ কথা বেয়াকৈ কৈ আছিল সিহঁতৰ প্ৰফাইলত চেক কৰি চাওক যে সিহঁতে ফ'ল'য়িং কিমান কৰিছে আৰু সিহঁতে জিৰ' কিছুমান যে কৰিছে সেই জিৰ'টো চেক কৰক কিয় জিৰ' কৰিছে আৰু সিহঁতে ফ'ল' কিমান কৰিছে সিহঁতে এদিনত আপুনি হিচাপ কৰক এনেকৈ কেলকুলেশ্যন কৰক সিহঁতৰ প্ৰফাইলটো চেক কৰক সিহঁতৰ প্ৰফাইলটো খুলি কিনে আজি কিমান দিন হ'ল সিহঁতৰ প্ৰফাইলটো চেক কৰক আৰু মোৰ এইটো প্ৰফেচনেল মোডটো অন কৰি আপোনালোকে গম পায় বহুতে গম পায় মোৰ প্ৰফেচনেল অন কৰি 3 মাহ 10 দিন মানে 100 দিন হৈছে 100 দিনত মই মানুহক 6669 মানুহক মই ফ'ল' কৰিছোঁ তাৰমানে ডিভাইড বাই মই 100 দিন মানে 1 মাহত হয় 30 দিন 3 মাহত 90 দিন আৰু 10 দিন মানে 3 মাহ 10 দিন হয় 100 দিন 100 দিনত মই 66 মানে এদিনত মই 66জন মানুহক মই ফ'ল' কৰোঁ সেইকাৰণে মই বৰ্তমান ব্লক খাই আছোঁ মই বেছিকৈ মানে ফ'ল' কৰি আছোঁ মানুহক বুজি পাইছে চাব হিচাপ কৰিব এতিয়া আপোনাক মই দেখা দি আছোঁ চাওক এইটো চাব মই যে আপোনাক যে কৈ আছোঁ মই যে মানুহক ফ'ল' কৰিম এইটো চাওক আপোনালোকে ফ'ল' ক'ত কৰিব জানে এইটো মোৰ প্ৰফাইল 58K মোৰ হ'ল ঠিক আছে এইজনী বাইদেউক মই ফ'ল' কৰিছিলোঁ চাওক এই যে ওপৰত যিটো আছে বৰ্ণালী পাঠক ইয়াত চাওক ইয়াত আহিব এই যে ফ'ল' চাওক মই ফ'ল' কৰিলে কি হ'ব চাওক আপোনাক দেখাইছোঁ দেখিছে
ফ'ল' লিমিট ৰিচ আনফ'ল' এ প্ৰফাইলে পেজ চাওক মই ফ'ল' মানুহক কৰিব খোজোঁ মই বৰ্তমান কৰিব নাই আজি কিমান দিনৰ পৰা জানা আজি মই যিদিনাখন মই ভাইৰেল হৈছোঁ 27 দিনৰ পৰা 27 দিনৰ আজি 28 দিন হ'ল চাগে 28 দিনৰ পৰা মই এনেকুৱা হ'লে চাওক আৰু মই দেখাই আছোঁ আপোনাক আপুনি ভাবিব পাৰে মই ফ'ল' কৰা নাই চাওক এই চাওক চাওক কি হ'ল চাওক দেখালে ফ'ল' লিমিট দেখা পালে আৰু যিসকলে আপোনালোকে ফ'ল' কৰা আপোনালোকে প্ৰুফ দেখুৱাওকচোন এনেকৈ কৰি যিসকলে এনেকৈ কৰি ফ'ল' কৰা নাই আপোনালোকে প্ৰুফ দেখাওক যে মই ফ'ল' কৰি আছোঁ আপোনালোকে প্ৰুফ দেখাওক যে আপুনি কিয় ফ'ল' কৰা নাই মানুহক মইতো এনেকৈ ফ'ল' ব্লক খাইছোঁ চাওক এইটো প্ৰফাইল মই আৰু এবাৰ দেখাইছোঁ মই কোনো এডিটিং নাই ইয়াতে আৰু যদি আপোনালোকে ভাবিব পাৰে যে অপুৰ মিছা কথা কৈছে আপুনি ডাইৰেক্ট মোৰ ঘৰত আহক মই আপোনাক দেখাই দিম আপোনালোকে মোৰ ঘৰত আহক মই দেখাই দিম এইটো চাওক 6.6 মই আজি 3 মাহত মইতো বহুত মানুহক ফ'ল' কৰিছোঁ আপোনালোকে কি কৰিছে আপোনালোকৰ লগৰ যিবিলাক খাস বন্ধু আপোনাৰ প্ৰকৃত বন্ধু সেই প্ৰকৃত বন্ধু তাতে এইবিলাক চাওকচোন গৈ কিনে সি কিমান ফ'ল' কৰিছে আচল চৰিত্ৰটো তাতে গম পোৱা যাব এইবিলাক বস্তু কোনেও আপোনাক দেখাই মই দিম সঁচা কথা যিটো সঁচা কথাটো মই মোৰ পৰা ওলাব মই কৈছোঁ নহয় মানুহে যিমান মিছলিয়ে কিমান দিন থাকে জানে মিছলিয়ে কেতিয়াও নাথাকে সঁচা কথা ওলায় আপোনালোকে চাওক যিবিলাকৰ প্ৰফাইল আজিৰ পৰা 1.5 বছৰ 2 বছৰ আগৰ পৰা চলাই আছে সিহঁতৰ 35K 30K আছে 1.5 বছৰ আগৰ পৰা চলাই আছে সিহঁতৰ ফল কিমান মানুহ কৰিব লাগে ভাবাচোন আপুনি ভাবক যিহঁতৰ 30K 35K আজিৰ পৰা 1 বছৰ 2 বছৰ আগৰ পৰা আছে সিহঁতৰ কমচে কম নাই কৰি 15,000 20,000 হ'লেও ফ'ল' কৰিব লাগিব কমচে কম লয়েষ্ট কিন্তু সিহঁতৰ প্ৰফাইলত চাওক গৈ কিনে আমাতকৈ ফ'ল' কৰা কম আছে চাওক মইতো 6,600 আছে মইতো এদিনত 66,000 মানুহক ফ'ল' কৰোঁ সি কি কৰে সেই মানুহজন চাওক আপুনি গৈ কিনে চাওক আচল আপোনাক সেই মানুহজন ভাল পায় না মিছা প্ৰলোভনত ফচাই আছে আপোনালোকে গম পাব এতিয়া কাৰণ এইটো বস্তু আৰু কোনেও কৰিব যে মই এতিয়া লগে লগে ফ'ল' কৰিব পাৰিম যোনে চাই আছে ভিডিঅ'টো সিও কৰিব ভিডিঅ'টো চাই কিনে আপুনি কৰিব নোৱাৰিব লগে লগে ফ'ল' কৰিব কাৰণ কিয় ফ'ল' কৰা এটা লিমিট থাকে আপুনি এতিয়া এই ফ'ল'ইংটো এতিয়া 200 300 1000 2000 কৰিব নোৱাৰিব আপুনি আচল চৰিত্ৰটো চাওক এইটো আজি নহয় আপুনি চাই থাকক আপোনাক যোনে যাক আপুনি ভাল পায় মোডটো চাইছে এইটো মোডটো চাওক আৰু তাৰ প্ৰফাইলটো চাওক বুজিছে আপোনালোকে তাৰ যাক আপুনি বেছি ভাল পায় আপোনাক কিমান ছাপৰ্ট কৰে আপুনি আচল চৰিত্ৰটো ওলাই পৰিব আচল চৰিত্ৰ বুজি পালে আপোনালোকে চাওক যিজনক আপুনি বেছি মৰম যাক আপুনি বেছি বিশ্বাস কৰিছিল মোৰ কথা বহুতে যে গেলানি কৈছিল যে অপূৰ্ব বেয়া কৈ আছিল নহয় কিছুমানে সেই অপূৰ্ব বেয়াজন যোনে কৈছে সেই মানুহজনৰ প্ৰফাইলটো চা তাৰ প্ৰফাইলটো চা 2 বছৰ 3 বছৰ বা 6 মাহৰ পৰা কৰি আছে মইতো আজি 3 মাহ 10 দিন হ'ল 3 মাহ 10 দিন মই আপোনাক কেলকুলেশ্যন কৰি দেখালোঁ 3 মাহ 10 দিন মই আপোনাক কেলকুলেশ্যন কৰি আৰু এবাৰ কেলকুলেশ্যন দি আছোঁ মই এইটো চাওক মই ফ'ল'ইং কৰিছোঁ 6,669 ঠিক আছে 6,669 আৰু মোৰ প্ৰফাইলটো আছে ইয়াতে চাওক 58,290 আজি মই মানুহক চাওক ফ'ল' যদি কৰিব খোজোঁ এই চাওক এই যে 3 ডট এইটো ওপৰত চাওক মোৰ নামটো অপূৰ্ব নাথ 3 ডট গ'ল আপুনি ফ'ল' চাওক কি ওলাইছে মোৰ ফ'ল' লিমিট দেখা পাইছে আৰু চাওক এইটো ফ'ল' হোৱা নাই ফ'ল' হ'লে এইটো ফ'ল' দেখা লয় চাওক ইয়াত গ'লোঁ মই এইটো নহ'ব ইয়াত গ'লোঁ চাওক এই যে ফ'ল' এই যে বনালি বাইদেউ চাওক ফ'ল' কি ওলাব লিষ্টখন চাওক আৰু যদি বিশ্বাস নকৰে মোৰ ঘৰত আপুনি আহক মই দেখাই দিম মোৰ হৈছে না হোৱা নাই এইটো মোৰ প্ৰব্লেমটো কাৰণ কিয় মই সত্যৰ আছোঁ মই মিথ্যাত নাই কিন্তু সঁচা কথা মানুহ উদুঙালে মানুহৰ বেয়া কথা ওলায় বুজিছে মানুহে কিছুমান ক'ব পাৰে যে আচ্ছা এটা কথা কওঁ আপোনালোকক সকলোৱে কৈ আছোঁ মই মানুহতহে ছাপ'জ আজি মই 3 মাহ 10 দিন আগত মই মানুহক বা সুধিলোঁ মই দুটা কথা 2-3টা প্ৰশ্ন সুধিলে সি মোৰ কি গুৰু হৈ যাব নেকি আপোনালোকে কওক 2-3টা মানুহৰ পৰা কিবা এটা দুটা বস্তু বুজাই দিলে কিছুমান মানুহ কৈ আছে যে তাই গুৰুক বোলে গুৰু সন্মান কৰিব নোৱাৰে যিজন গুৰুক কি কৰিছে সেইজন গুৰুক বোলে মই বোলে বেয়াকৈ তাক বোলে ব্লক কৰি থৈছোঁ তাক বোলে মই বোলে বেয়া পাইছোঁ বোলে তাৰ বোলে ফোন ৰিচিভ নকৰোঁ বোলে মই বোলে চিন্তা কৰক আপুনি কথাটো ভাবি চাওক এবাৰ কথাটো সি কি কৰিব খুজি আছে তাই মন নাম লৈ কিনে কাৰণ কিয় মোৰ ভিডিঅ'বিলাক ফৰিত গৈ আছে তাই তাৰ প্ৰফাইলটো গৈ কিনে চেক কৰচোন তাৰ প্ৰফাইলত কিমান মানুহক ফ'ল' কৰিছে সি যে কৈ আছে মানুহক মই বহুত ছাপৰ্ট কৰোঁ হেল্প কৰোঁ ফল্ছ ইনফৰ্মেশ্যন মই বোলে দিছোঁ এইটো যিটো দিছোঁ এইটো কি ফল্ছ ইনফৰ্মেশ্যন মই যে এইটো দিছোঁ আপোনাক চাওক যিটো কি ফল্ছ ইনফৰ্মেশ্যন কোনে ফল্ছ ইনফৰ্মেশ্যন দিছে আপুনি তাক বিচাৰ কৰক নিজে বিচাৰ কৰক সেই মানুহজনে কিমান ফ'ল' কৰিছে সি যে কৈ আছে কিছুমান ডাঙৰ প্ৰফাইল 100K 200K প্ৰফাইল তাৰ মানুহে তাক ফ'ল' কৰিছে তাইক মানুহক কেইজন মানুহ ফ'ল' কৰিছে সেই প্ৰফাইলটোত গৈ আপুনি চেক কৰক যে তাৰ প্ৰফাইলটোত সি কিমান মানুহক ফ'ল' কৰিছে তেতিয়া আপুনি তাৰ আচল চৰিত্ৰটো আপুনি গম পাব সিটো তাই আজি 1 বছৰ পৰা কৈছে 1 বছৰ হিচাপ কৰচোন 1 বছৰত 2 লক্ষ 1 বছৰত তাই কিমান ফ'ল' কৰিম মই এটা হিচাপ দি আছোঁ ঠিক আছে 1 বছৰত
কমচে কম মই যেনেকৈ 60টা কৰি 66টা একদিনত চাওক 66 ইনটু 1 বছৰ 1 বছৰ মানে কি হ'ব 12 ইনটু ৰ'ব মই হিচাপ দি আছোঁ 12 ইনটু 30 দিন 12 ইনটু 30 মানে 360 দিন 1 বছৰ 360 দিন নহয় 360 দিন ইনটু আপোনাক হিচাপ কৰি আছোঁ কিমান হ'ল ৰ'ব হিচাপ দি আছোঁ 360 ঠিক আছে 60টা মই যেনেকৈ 66 মই ফ'ল' কৰোঁ একদিনত ইনটু 66 তাক কিমান ফ'ল' কৰিব আছিল ইমান দিন 23,760 যাৰ 2K ফলোৱাৰ্ছ আছে যাৰ 200K ফলোৱাৰ্ছ যাৰ আছে তাৰ কিমান ফ'ল' কৰিব আছিল 23,760 গৈ কিনে চাওকচোন একবাৰ চেক কৰি চাওক তাই ফ'ল' কৰিছে নে কৰা নাই ঠিক আছে যাৰ 30K আছে মই আপোনাক কৈছোঁ যাৰ আজিৰ পৰা মোৰতো আজি 3 মাহ 10 দিন হ'ল মই 3 মাহ 10 দিনত মোৰ কিমান হ'ল 3 মাহ 10 দিন মানে 3 মাহ 1 মাহত হয় 30 দিন 3 মাহত কিমান 190 দিন আৰু 10 দিন মানে 100 দিন মই আজি 100 দিনত মোৰ চাওক ফলোৱাৰ্ছটো মই দেখাই দিলোঁ মানে বোলে আৰু বেৰ চাওক আপুনি আৰু বেৰ চাওক মই মানুহক ফ'ল' কিমান কৰিছোঁ এইটো চাওক এইটো মোৰ ভালকৈ চাই লওক এইটো মোৰ প্ৰফাইল এইটো মই মানুহক 3 মাহ 10 দিনত কিমান ফ'ল' কৰিছোঁ 6,669 6,669 6,669 ডিভাইড বাই 100 দিন 100 দিন হা 100 দিন হ'লে মই মানুহক কিমান ফ'ল' কৰিছোঁ চাওক একদিনত মই 66 ফ'ল' কৰিছোঁ মোৰতো আজি 3 মাহ 10 দিন হ'ল মই 3 মাহ 10 দিন এইখিনি আৰু যিসকলে চাবক আপুনি চাওক আপুনি যাক ভাল পায় মোৰ যিবিলাকে গেলানি কৰিছে অপূৰ্ব বেয়া অপূৰ্ব ভণ্ড মানুহ মই বোলে মানুহক ফ'ল' কৰা নাই সেইজন মানুহে কি কৰি আছে সেইজন মানুহ কেইটা মানুহক ফ'ল' কৰিছে তাকতো মই এতিয়া মই ইয়াতে দেখাই দিব পাৰোঁ তাৰ নামটো মই কোনে আপোনাৰ অৰিজিনেল ফ্ৰেণ্ড হয় কোনে মানুহে কিমান ছাপৰ্ট কৰে আপুনি চাওকচোন তাৰ প্ৰফাইলটো গৈ কিনে এবাৰ সি কি কাম কৰিছে সি মানুহক কিমান ফ'ল' কৰিছে আপুনি হিচাপ কৰি চাওক যোনে মোৰ কথা যে কৈছে অপূৰ্ব বেয়া সেই মানুহজন আপোনাক ফ'ল' কৰিছিল জানো নাই কৰা বুজি পালে কথাটো কোনে সত্য বুজি পালে এই হৈছে মেইন কথা কাৰণ এইটো বস্তু এই ফ'ল' 6.6K ফ'ল' যিটো আছে মোৰ এইটো মইতো আগৰ পৰা কৰিছোঁ এইটো আজি কৰা নাই মই সেই মানুহজন কৰিব পাৰিব আজি চাওক মই আৰু এজন মোক দিছোঁ মই যে মানুহজন ফ'ল' কৰিছোঁ চাওক এই যে মই ফ'ল' কৰিছোঁ মানে যাক মই ফ'ল' কৰিছোঁ তাক এই যে আনফ'ল' ওলাব বুজিছে এই চাওক এইবিলাক মই ফ'ল' কৰা আছে কিছুমান আৰু যিবিলাক মই ফ'ল' কৰি দিছোঁ চাওক এইবিলাক ফ'ল' কৰিছোঁ দেখা পালে চাওক এতিয়া যাওক আপোনালোকে ভাবিব পাৰে যে অপূৰ্ব ফ'ল' নকৰে চাওক এই যে মই ফ'ল' কৰিলে মোৰ কিছুমান লিমিট হৈ আছে দেখা পালে মই আপোনাক দেখাই আছোঁ কিছুমান বস্তু চাওক এইটো গ'লোঁ ৰ'ব 1 মিনিট ৰ'ব চাওক মই ফ'ল' কৰা আছে এইবিলাক চাওক এইবিলাক মানে ফ'ল' কৰিলে এইটো আনফ'ল' দেখায় আনফ'ল' মানে এই যে মই ফ'ল' কৰিছোঁ চাওক ইয়াত চাওক এই চাওক আনফ'ল' এই যে মানে মই ফ'ল' কৰিছোঁ যে কিন্তু আনফ'ল' ওলায় এতিয়া মই আৰু কিছুমান দেখাই দিছোঁ ৰ'ব চাপ'জ এইজন ফ'ল' কৰা আছে এইবিলাক চাওক এই যে এইবিলাক ফ'ল' কৰা আছে দেখা পালে এইবিলাক চাওক আপোনাক মই দেখাই দিছোঁ চাওক সত্য কথাটো বুজি পাল আপোনাৰ অৰিজিনেল বন্ধু হয় আপুনি চেক কৰি চাব তাৰ প্ৰফাইলটো প্ৰফেচনেল মোডটো অন কৰি তাই কিমান দিন হৈছে যদি 3 মাহ হৈছে আপুনি সেইটো ডিভাইড কৰক তাই কিমান মানুহ ফ'ল' কৰিছে বুজি পাল মই কৈছোঁ যদি তাৰ প্ৰফাইলটো 3 মাহ হৈছে আপুনি ফ'ল'ইংটো হিচাপ কৰক ছাপ'জ 3 মাহ তাৰ প্ৰফাইলটো হৈছে নহয় আপুনি হিচাপ কৰক কি হিচাপ কৰক জানে ছাপ'জ তাৰ প্ৰফাইলটো 1 বছৰ হৈছে হা 1 বছৰত তাই ফ'ল' কৰিছে ছাপ'জ 1500 মানুহক শুনক ভালকৈ মই হিচাপটো কৈছোঁ 1 বছৰ 1500 তে 1 বছৰত কিমান হ'ব তাৰ প্ৰফাইলটো 1 বছৰ খুলি 12 ইনটু 30 দিন মানে 12 মাহ ইনটু 30 দিনলৈ কিমান হ'ব 365 দিন 365 দিনত সি 1500 মানুহক ফ'ল' কৰিছে এতিয়া মই দেখাইছোঁ 365 দিন ডিভাইড বাই 1500 মানুহক ফ'ল' কৰিছে তাই তাৰমানে একদিনত তাই একজন মানুহকো ফ'ল' কৰা নাই বুজিছে কথাটো সি মানে একদিনত একজন মানুহকো তাই ফ'ল' কৰা নাই তা কেনেকুৱা মানুহ এইবিলাক যিজন মানুহ 1500 মানুহক ফ'ল' কৰা নাই 1 বছৰৰ ভিতৰত সি একজনকো ফ'ল' 0.24 1 বছৰত সি কিমান সত্য আৰু মই কিমান সত্য মই আপোনাক দেখাই আছোঁ 6,669 আৰু এবাৰ মই মানুহক যে ফ'ল' কৰিছোঁ এইটো চাওক মই আপোনাক দেখাইছোঁ এইটো চাওক মই কিমান কৈছোঁ 6,600
চাওক মই আজি 3 মাহ 10 দিনত মই মানুহক 6600 এতিয়া বৰ্তমান মই ফ'ল' কৰিব ন মই যিহেতু ব্লগ খাই আছোঁ মই ব্লগ খোৱাৰ কাৰণে মই আপোনাক দেখাই দিলোঁ মই ব্লগ কেনেকৈ খাইলোঁ 6600 3 মাহ 10 দিন মই 6600 ফ'ল' 6669 চাওক তেনেহ'লে এইজন মানুহে কি কৰি আছে মই 6669 ডিভাইড বাই মই 100 দিন আজি 100 দিনত মই মানুহক কিমান দিন ফ'ল' কৰোঁ একদিনত মই 66জন মানুহক ফ'ল' কৰোঁ একদিনত 66 মানুহক মই সঁচা সত্য কথা কোনেও নকয় এইবিলাক মই কৈছোঁ আৰু মই গোটাই উদুঙাই দিম কোনে কিমান মানুহে কিমান মানুহক ভাল পায় মই এইবিলাক উদুঙাই দি আছোঁ আপোনালোকে গৈ কিনে চেক কৰক সেই মানুহজন মই 310 আজি 3 মাহ 10 দিনত মই এইখিনি ফ'ল' কৰিছোঁ ঠিক আছে মতটো কৈ আছোঁ মই 3 মাহ 10 দিন মই ফ'ল' কৰিছোঁ সেই মানুহজন ছাপ'জ আপুনি তাৰ 1500 মানুহক ফ'ল' 1500 মানুহক ফ'ল' কৰিছে 1500 মানুহক ফ'ল' কৰিছে ঠিক আছে তাৰ হিচাপটো চাব 1500 ডিভাইড বাই তাই মোৰ হিচাপটো কৈছোঁ 110 দিনত 100 দিনত তাই 15জন মানুহকে ফ'ল' কৰে মানে 15জন মানুহ ফ'ল' কৰিছে যদি কৰিছে 15জন গতিকে মই ভাল না সি ভাল মোৰ উদাহৰণ দিছোঁ ছাপ'জ তাৰ প্ৰফাইলটো মোৰ নিচিনা হ'ল 110 দিন মানে 3 মাহ 10 দিনত 3 মাহ দিনত সি 15জন মানুহ ফ'ল' কৰিছে আৰু মই ফ'ল' কৰিছোঁ 66জন মানুহক মই ফ'ল' কৰোঁ একদিনত কিন্তু এতিয়া মই ব্লগ খাই আছোঁ বুজি পালে সেইজন মানুহ ভাল না মই ভাল সি সঁচা কথা কয় না মই সঁচা কথা কওঁ কাক আপুনি বিশ্বাস কৰিব আপোনাৰ লগৰ মানুহবিলাক চাওক আপুনি যাক ভাল পায় তাৰ হিচাপখিনি কৰক গৈ কিনে আপুনি তাৰ হিচাপ কৰিব এতিয়া ফাদিল হ'ব আচল কথা আচল ৰহস্য ফাদিল হ'ব এতিয়া এই ৰহস্য ফাদিল হ'ব আপুনি যাক ভাল পায় যাক প্ৰিয় বুলি ভাবে সেইজন মানুহক গৈ কিনে চাওকচোন তাই কিমান মানুহ ফ'ল' কৰিছে এতিয়া যাওক আপোনালোকে যাক বিশ্বাস কৰক এতিয়া গৈ কিনে আপুনি চেক কৰক এই কেলকুলেশ্যন কৰক মই যেনেকৈ আপোনাৰ মোবাইলটো লওক কেলকুলেশ্যন কৰক আৰু এইটো ভিডিঅ' সকলোৱে শ্বেয়াৰ কৰক প্ৰত্যেক মানুহে পাব লাগিব প্ৰত্যেক মানুহ জনাটো দৰকাৰ যে আপোনাৰ বন্ধুজন আপোনাক কিমান হেল্প কৰিছে শ্বেয়াৰ কৰি দিয়ক